নমস্কাৰ ফকটিয়া নিউজ ষ্টুডিঅ'ৰ পৰা মই আব্দুল কালাম আজাদ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ যাৰ নাম হৈছে ফকটিয়া অতিথিৰ তৰ্ক বিতৰ্ক আজি আমাৰ লগত উপস্থিত আছে বিখ্যাত টিকটক ফেমাছ মহিলা গগৈ নমস্কাৰ আৰু আমাৰ লগত এজন বিখ্যাত অতিথি উপস্থিত আছে বিখ্যাত ইউটিউবৰ এক্টৰ তেওঁৰ নাম হ'ল হৰকান্ত ডাঙৰীয়া নমস্কাৰ আচ্ছা হৰকান্ত ডাঙৰীয়া আপুনি কওক টিকটকত ভিডিঅ' বনাওঁতে বেছি পৰিশ্ৰম হয় নে ইউটিউবত ভিডিঅ' বনাওঁতে বেছি পৰিশ্ৰম হয় আৰে ইউটিউবত বহুত কষ্ট হয় টিকটক কি হোৱাট ইজ টিকটক ভাবি চালে একোৱে নাই মাত্ৰ 15 ছেকেণ্ডৰ ভিডিঅ' এটা 15 ছেকেণ্ডৰ ভিডিঅ' আপুনি কথা ক'বলৈ আহিছে নেকি আপুনি যদি ইমান নাজানে ভিডিঅ' এটা কৰি নাযায় কিয় এই মাই কি হাল আপোনাক কোনে ওপৰতে তলতকৈ মাত পা দিছে মজা কৈছে আপুনি অভদ্ৰ নেকি এইটো ষ্টুডিঅ' হয় ইয়াত আপোনাক ৰোমান্টিক চিন কৰিবলৈ অনা নাই আপোনাক যি সুধিছোঁ তাকে কওক আপুনি মানে ইউটিউবত ভিডিঅ' কৰিব লাগিলে বহুত কষ্ট হয় ফাৰ্ষ্ট প্ৰজেক্ট এটা ভাবিব লাগে আৰু প্ৰজেক্টৰ ওপৰত ৰাইটাৰে কাম কৰিব লাগে আৰু লোকেল ৰোহিত চেত্ৰীৰ দ্বাৰা ভিডিঅ'টো পৰিচালনা কৰিব লাগে আৰু টিকটক কি টিকটকৰ বিষয়ে মই একো বুজিয়ে নাপাওঁ আপুনি কি কৈছে হে টিকটকৰ বিষয়ে আপুনি কিবা জানে নেকি হেৰি আপোনালোকে অলপ ঠাণ্ডা হওক ইয়াত শ্বুটিং চলি আছে এইবোৰ লাইভ যাই আছে লাইভ আজিকালি ইউটিউব কোনে চায় কি আছে তাত সকলোৱে দেখোন টিকটকে চায় আপুনি বেলেগৰ বিষয়ে যি কয় কওক কিন্তু ইউটিউবৰ বিষয়ে আপুনি একো নক'ব নহ'লে কি কৰিব আপুনি এই ষ্টুডিঅ'ৰ মাজত লেংটা কৰি পিটিম মোক মোৰ ষ্টুডিঅ' কি হৈ গ'ল কি আছিল মোৰ ষ্টুডিঅ' কি হৈ গ'ল মোৰ এই ষ্টুডিঅ' কি হ'ল বৰবাদ দুনিয়া বৰবাদ হৈ গ'লো বৰবাদ যাওঁ মই এই দুনিয়াৰ পৰা যাওঁ টিকটকত বহুত কষ্ট হয় টিকটক কি হোৱাট ইজ টিকটক